নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা থানলৈ বুলি। আৰু এয়া সেউজীয়া পথাৰৰ মাজে মাজে আমি আহি পাই গ'লোহি। বৰদোৱা থানৰ গেটেৰে সোমাই আহিলোঁ আৰু এয়া পাইছোঁহি। আৰু এয়া দেখিবলৈ পাইছে মানুহৰ সমাগম কিমান। আমি প্ৰথম দুৱাৰেদি সোমাই এই নামঘৰলৈ বুলি সোমাইছোঁ। আৰু এইফালে সোমাই গৈ অলপ দূৰ গৈ আমি হাত ভৰিবোৰ ধুই ল'লোঁ। তাৰপাছত আৰু এয়া আমি শৰাই আগবঢ়াবলৈ বুলি আহি আছোঁ। শৰাই আগবঢ়াই আমি আৰু এয়া শৰাই আগবঢ়ালোঁ। তাৰপাছত আমি আৰু শৰাইখন আগবঢ়াই আমি নামঘৰৰ ভিতৰলৈ সোমালোঁ। আৰু ইয়াতে আমি সেৱা আগবঢ়ালোঁ। আৰু সকলোৱে ইয়াতে মনৰ আশা পূৰণৰ কাৰণে সকলোৱে সেৱা আগবঢ়ায়, তাতে আমিও সেৱা ল'লোঁ আৰু মনৰ আশাবোৰ ব্যক্ত কৰিলোঁ। ভগৱানে সকলোৰে মনৰ আশা পূৰণ কৰিব। আৰু সেৱা কৰি আমি নামঘৰৰ চাৰিওফালে এনেই এপাক চালোঁ, সকলো পৰিৱেশটো চালোঁ। আৰু তাৰপিছতে আহি দেখিলোঁ সৰু নামঘৰত ভকতে নাম শুনি আছে। আৰু ইয়াতে সকলো ভকত বহি আছে। ভকত আইসকল সকলোৱে নাম শুনি আছে আৰু আমিও গৈ নামৰ ভাগ ল'লোঁ। আৰু ইয়াতে আমি অকণমান সময় বহিলোঁ। তাৰ পাছতে প্ৰসাদ বিতৰণ কৰিলে আৰু আমিও প্ৰসাদৰ ভাগ ল'লোঁ। তাৰ পাছতে আমি সেৱা আগবঢ়াই আৰু আকাশী গংগাৰ ফালে যাওঁ বুলি ওলাই আহিলোঁ। আৰু ইয়াতে কেইখনমান ফটো উঠিছিলোঁ, গতিকে ইয়াতে ভিডিঅ'টোতে সংযোগ কৰি ৰাখিলোঁ স্মৃতি হিচাপে। তাৰপাছত আমি আকাশী গংগাৰ ফালে ওলাইছোঁ যাবলৈ। আৰু এয়া আমি আকাশী গংগাৰ ফালে গৈ আছোঁ। তাতে ইমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ, সকলো মানুহকে ইমান ধুনীয়া সাজত দেখি এটা মনত শান্তি পৰিৱেশ লাগিছে আৰু ইমান সুন্দৰ এটা পৰিৱেশ। আৰু ইয়াতো আমি তিনিজনীয়ে ফটো কেইখনমান উঠিলোঁ। উঠি আকৌ ইয়াত ভিডিঅ'তে সংযোগ কৰিছোঁ। আৰু এয়া আকাশী গংগাৰ মূল ৰাস্তা। আৰু এইফালে আমি সোমাই আহি আছোঁ আকাশী গংগাৰ ৰাস্তাৰে। আৰু অলপ দূৰ গৈয়ে পাম আমি আকাশী গংগা। যোৱা ৰাস্তাত দেখিলোঁ ভকতে ৰাস্তাৰ কাষতে বহি এজন ভকতে নাম লৈ আছে। ইমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ। আৰু অলপ দূৰ গৈ দেখিছোঁ এয়া আইসকলে খিচিৰি বনাই আছে। হয়তো বহুত দূৰৰ পৰা আহিছে চাগে, ইয়াতে খিচিৰি ৰান্ধি খাব। আৰু এইফালে দেখিলে মঞ্চটো, ইয়াতে খেৰখুটি আইৰ সাংস্কৃতিক মঞ্চ বুলি লিখা আছে। ইয়াতে সকলো আইসকলে নাম প্ৰসংগ কৰে। আৰু এয়া আমি পাই গ'লোহি পুখুৰীৰ পাৰ। আৰু পুখুৰীৰ পাৰৰ চাৰিওফালে শিলেৰে বান্ধ তৈয়াৰ কৰিছে। আৰু এয়া আমি বৰদোৱা থানৰ পৰা যাবলৈ ওলালোঁ। আৰু গোটেই চাৰিওফালৰ পৰিৱেশটো ইমান এটা সুন্দৰ শান্তিৰ পৰিৱেশ লাগিলে, সঁচাই খুব ভাল লাগিলে। আৰু এয়া আমি থানৰ পৰা ওলাইছোঁ। এতিয়া আমি যাম দৌল গোবিন্দ থানলৈ বুলি। আৰু এয়া আমি পাই গ'লোহি দৌল গোবিন্দ থান। আমি ইয়াতে চাকি বন্তি আৰু শৰাই ল'লোঁ। শৰাই লৈ বুলি এয়া আগবাঢ়িলোঁ থানলৈ। আৰু দেখিলোঁ ৰাস্তাৰ কাষতে এনেকৈ শহাপহুবোৰ সংৰক্ষিত কৰি ৰাখিছে। আৰু এইফালে আমি থানলৈ বুলি এয়া গৈছোঁ।
আকৌ ইয়াতে আমি কেইখনমান ফটো উঠিছিলোঁ, গতিকে ইয়াতে সংৰক্ষণ কৰিলোঁ স্মৃতি হিচাপে আগলৈ থাকি যাব বুলি, গতিকে ইয়াতে সংযোগ কৰিছোঁ। শেষত সেৱা আগবঢ়াই ঘৰলৈ বুলি আমি উভতিবলৈ ওলালোঁ। আৰু আজিৰ এই দিনটো পবিত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানলৈ আহি এটা স্মৃতি হিচাপে এই ভিডিঅ' ক্লিপকেইটা সাঁচি ৰাখিলোঁ। সঁচাকৈ খুব ভাল লাগিলে। আজিৰ দিনটো স্মৰণীয় হিচাপে ৰ'ব। পবিত্ৰ জন্মস্থানৰ মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানৰ স্মৃতিবোৰ মনত লৈ আকৌ ঘৰমুৱা হ'লোঁ। ঘৰমুৱা হ'লোঁ সেউজীয়া পথাৰ দুয়োফালে আহি ইমান এটা ভাল লাগিছিলে। আৰু এতিয়া অলপ পিছতেই ঘৰ পামগৈ। গতিকে আমাৰ ভিডিঅ'টো যিসকলে চাই আছে সকলোকে ধন্যবাদ জনাইছোঁ, আৰু নতুনকৈ চাই থকা সকলে এটা ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।